বিলাসীপাড়া 10 গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড। ধুবুৰী জিলাৰ বিলাসীপাড়া মহকুমা আদালতত ঐতিহাসিক ৰায়দান। হত্যাকাণ্ডত জড়িত 10 গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াই প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান। সুদীৰ্ঘ 23 বছৰ পাছত ন্যায় প্ৰদান কৰিলে হত্যাৰ বলি হোৱা পৰিয়ালক। উল্লেখ্য যে বিলাসীপাড়াৰ চান্দিৰপাৰা তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱত 1999 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। গাঁওখনৰ বাসিন্দা তথা দুই ভাতৃ জহৰ আলী আৰু চহৰ আলীয়ে চাপৰত বজাৰ সমাৰ কৰি গৃহ অভিমুখে গৈ থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দল এটাই। ভূমি বিবাদৰ বাবে দুৰ্বৃত্তৰ দলটোৱে ভাতৃদ্বয়ক শিৰচ্ছেদ কৰি হত্যা কৰিছিল। পাছত জহৰ আলী আৰু চহৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত এটা গোচৰ তৰে। উক্ত গোচৰ ভিত্তিত আৰক্ষীয়ে 65/99 নম্বৰত 147/148/149/201/302 ধাৰাত এটা গোচৰ ৰুজু কৰি 14 জন আছামীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। পাছত বিলাসীপাড়া মহকুমা আদালতত ছেকশ্যন কেছ নম্বৰ 168/12 মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে ইছমাইল শ্বেখ, ছৈয়দ আলী, হবিবৰ ৰহমান, ইজ্জত আলী, লালচান আলী, আব্দুল ওহাব, জামাল উদ্দিন, আখেৰ আলী, হাছেন আলী আৰু চিৰাজুল হকক অভিযুক্ত সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। সুদীৰ্ঘ 23 বছৰ পাছত ন্যায় প্ৰদান কৰা ঘটনাত দুৰ্ভগীয়া পৰিয়ালটিৰ লগতে বিভিন্ন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থা সকলোৰে বাবে সমান বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে। নিউজ ডেস্ক D-Live 365। অনারেবল এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ কোর্টত এটা ঐতিহাসিক জাজমেন্ট দিলে আৰু আজি তাৰ সেন্টেন্সটো প্ৰনাউন্স কৰিলে ইন কানেকশ্যন উইথ সেশন কেছ নম্বৰ 168/2012। এই কেছটো ৰেজিষ্টাৰ হৈছিলে ইন কানেকশ্যন উইথ অকাৰেন্স অফ চাপৰ PS কেছ নম্বৰ 65/1999 আণ্ডাৰ ছেকশ্যন 147, 148, 149, 302 and 201। ঘটনাটো হৈছিলে চান্দিৰপাৰা গাঁৱত আণ্ডাৰ PS চাপৰ। ঘটনাটোৰ তাৰিখ আছিলে 21/6/1999। ঘটনাৰ দিনাখন মৃতক চহৰ আলী আৰু জহৰ আলী লগত হাছান আলী নামৰ মানুহ এজন লগত লৈ 3জন মানুহ চাপৰ বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত চান্দিৰপাৰা গাঁৱত এজাহাৰত উল্লেখ কৰা অভিযোগ মতে দেখা যায় যে আছামীবিলাকে আগচি ধৰি আগতে গুলীচালনা কৰে। গুলীচালনা কৰাত চহৰ আলী মানুহজন আঘাতপ্ৰাপ্ত হয়। পিছত জহৰ আলী আৰু চহৰ আলী দুইজনকে আছামীবিলাকে হানি খুচি হত্যা কৰে। হত্যা কৰি চহৰ আলীৰ মৃতদেহ, মুণ্ডহীন মৃতদেহ তাত পেলাই থৈ যায় আৰু মূৰটো নদীৰ পাৰত পেলাই থৈ যায়। পিছত এই মানুহজনে, যিজন মানুহ আছিল হাছেন আলীৰ লগত, তেওঁ গৈ এই ঘটনাৰ বিষয়ে খবৰ দিয়াত পৰিয়ালৰ মানুহ আহি এই মৃতদেহ বিচাৰি বিচাৰি ক'তবা তাৰ ভৰি পাইছিল, ক'তবা হাত পাইছিল, ক'তবা মুণ্ডহীন দেহটো পাইছিল। পোৱাৰ পিছত এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ পিছত চাপৰ থানাৰ পুলিচ কৰ্তৃপক্ষই 65/1999 কেছ এটা ৰেজিষ্টাৰ কৰি তদন্ত চলায়। তদন্ত চলাৰ পিছত 12জন আছামীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে আৰু বিচাৰাধীন অৱস্থাত 2জন একৈষ্ট 2জন আছামীৰ মৃত্যু হয় আৰু 10জন আছামীক আজি মহামান্য আদালতে তাৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আৰু 1000 টকা ফাইন আণ্ডাৰ ছেকশ্যন 147, 148 2 years আৰু 201 যিটো এভিডেন্স ডিষ্ট্ৰয় কৰাৰ যিটো ধাৰা তাকো 2 years হবে সব মিলি লাইফ ইমপ্ৰিজনমেণ্টে দণ্ডিত কৰে। লগত 10,000 আৰু 4,000 14,000 টকা ফাইন হিচাপে তাত দণ্ডিত কৰে। আৰু ইয়াতে যোৱা
30 তাৰিখ না কি তাৰিখত জাজমেণ্টটো দিলে আজি তাৰ চেণ্টেন্সটো আজি মহামান্য আদালতে ইয়াত দেখা যায় এজাহাৰৰ অভিযোগ মতে দেখা যায় যে তাৰ আগত কিবা পুৰণা শত্ৰু আছিল মাটি বাৰী লৈ তাত কিবা পুৰণা শত্ৰু আছিল এই আসামী পক্ষ আৰু গছৰীয়া পক্ষৰ 3 ভাই ককাই আছিল 2জন মানুহ মৃত্যু হোৱাৰ পিছত তেওঁৰ ভাই ইল্ডাৰ ব্ৰাদাৰ মহল আলীয়ে তেওঁৰ এজাহাৰটো দাখিল কৰে আৰু এজাহাৰৰ অভিযোগ মতে দেই এবাৰ এজাহাৰৰ অভিযোগ মতে দেখা যায় সব মানুহখিনি সবে মিলি চোকা অস্ত্ৰৰে মাৰণাত্মক মানে চোকা অস্ত্ৰৰে আঘাত কৰি মানুহবিলাকত নৃশংসভাৱে হত্যা কৰে এইটো 99ৰ ঘটনা আজি 2023 ন্যায় পালে আৰু দেৰি হোৱাৰ কাৰণ আছে 2জন আসামী ঢুকাইছে এই ঢুকাৰ 12জন আছিলে টোটাল 2জন ঢুকাইছে আৰু 10জনৰ বিৰুদ্ধে আজি মহামান্য আদালতে ঐতিহাসিক ৰায়দান প্ৰদান